গোসাইগাঁও মহকুমাৰ তেলিপাৰাত 31 নং ৰাষ্ট্ৰীয় ঘাইপথত HR38 AB 2200 নম্বৰৰ মালভৰ্তি কণ্টেইনাৰ গাড়ী দুৰ্ঘটনাগ্ৰস্ত হয়। কণ্টেইনাৰ গাড়ীখন ৰাষ্ট্ৰীয় ঘাইপথেৰে পশ্চিমবংগৰ পৰা গুৱাহাটী অভিমুখে গৈ আছিল। কণ্টেইনাৰ গাড়ীখন হঠাৎ নিয়ন্ত্ৰণ হেৰাই খালত বাগৰি পৰাৰ কাৰণ হ'ল গোসাইগাঁৱৰ পৰা কচুগাঁৱলৈকে 31 নং ৰাষ্ট্ৰীয় ঘাইপথৰ যাতায়াত ব্যৱস্থা সুচল নহয়, যাৰ কাৰণে কিছুদিনৰ মূৰে মূৰে এনেকুৱা দুৰ্ঘটনা ঘটি থাকে। ঘটনাস্থলত আৰক্ষী উপস্থিত কণ্টেইনাৰ গাড়ীখন উদ্ধাৰ অভিযানত অব্যাহত ৰাখিছে। দুৰ্ঘটনাগ্ৰস্ত হোৱা গাড়ীখনত থকা ড্ৰাইভাৰৰ কোনো ক্ষতি হোৱা নাই বুলি জানিব পৰা গৈছে। গোসাইগাঁৱৰ পৰা ছাফিউৰ ৰহমানৰ প্ৰতিবেদন, প্ৰতিদিন লাইভ।